কবিতাৰ শিৰোনাম পাগলী। কথা উপাসনা ঠাকুৰীয়া। আবৃত্তি গুণগুণ দত্ত। হৌৱা পাগলী, মহানগৰীৰ অলিয়ে গলিয়ে, ৰেল ষ্টেচনৰ আৰে আৰে নিতেও ঘূৰে তাই অবাবতে। সকলোৰে চকুত তাই এজনী পাগলী। কোনোজনে হাঁহি হাঁহি জোকায়, কোনোজনে আকৌ থৰ হৈ চাই পৰে, যেন হাবিৰ জন্তুহে দেখিছে। স্মৃতিৰ শক্তি লোপ পোৱা সেই পাগলীজনীৰ ভিতৰতো এখনি কোমল হৃদয়। সেই হৃদয়খন কেতিয়াবা হাহাকাৰ কৰি উঠে অজানিতে কিবা নোপোৱাৰ তাৰণাত। তাইও বিচাৰে কাৰোবাৰ মৰম অথবা এষাৰি মিঠা মাত। কিন্তু তাই যেই পাগলী, কোনেনো দিব সঁহাৰি। ব্যস্ততা, গভীৰ ব্যস্ততা, অভাৱবোৰ পূৰণ কৰিবলৈ নে বিলাসিতাৰ জীৱন কটাবলৈ। কিমান দৌৰিব দামী দামী গাড়ী অথবা অট্টালিকাৰ ওপৰত, কিমান পালে সুখী হ'ব সেইসকল। কিন্তু মাত্ৰ এখন ৰুটি অথবা এসাঁজ ভাতে সুখী কৰিব পাৰে কাৰোবাক। ভোকৰ তাৰণাত দিন কটাব গভীৰ গভীৰ নিশাবোৰ। নিবিচাৰে তাই আনৰ দৰে ৰঙীন চোলা, দামী গাড়ী অথবা ওখ অট্টালিকা। নাম দিছে তাইক পাগলী, মন গ'লে শিলগুটি দলিয়াই গালৈ বুলি। তথাপিও জানিব নোখোজে তাই বিচাৰে কি, হেৰুৱাইছে কি, আছে জানো অইন লগৰী। কিমান কষ্টকৰ হ'ব পাৰে তাই অতীতবোৰ, সোমাই জানো মূৰত কেতিয়াবা সেইবোৰ। বিবেকেৰে কাম নকৰা ডিঙিটোতে মূৰটো ওলোমাই ৰখা পাগল অথবা পাগলী চাগে আমিবোৰ। সেউজীয়া পৃথিৱীখন উপভোগ কৰিবলৈ নজনা, বিলাসিতাৰ মহে আগুৰি ধৰা আমিবোৰ কেৱল পাগল নহয়, সমাজৰ একো একোজন অন্ধ ব্যক্তি।